गुबुन रायजोनिफ्राय फैनाय सुबुंफोरखौ श्रीरामपुर गेटआव कभिड टेस्ट खालामनाय जागोन आरो जायफोर सुबुंफोरखौ पजिटिभ मोननाय जायो बेसोरखौ क्वारेन्टाइन खालामहोगोन आरो सिकित्सा खालामगोन होनना बुंदों डिसि कक्राझार भास्कर फुकन आरो बुंबावदों दि भेक्सिनेशननि प्रसेसखौ जागायसिगोन होनना। बे थिरांथाखौ रायजोआव कभिड केस बांबाय थानायनि थाखाय लानाय जादों। আমি তো দেখিছোঁ আমি ইয়াত আহিছোঁ আমি কালি আমাৰ যিখন আমাৰ নিৰ্দেশনাত আমি কালি আমাৰ ডিচি আমাৰ মাননীয় চিফ ছেক্ৰেটাৰী আছিল তাতে আমাক যিটো নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ মৰ্মে আমি ইতিমধ্যে আমি ইয়াত আহি পাইছোঁ আমি আৰু আমাৰ যিটো চাব ডিভিজন এডমিনিষ্ট্ৰেশ্যন তেখেতসকলে অলৰেডি প্ৰিপেয়াৰ কৰি আছে যিমান ইয়াত ধৰক পেচেঞ্জাৰ ভেহিকেল মানে প্ৰাইভেট ভেহিকেল যিমান পাৰ হৈ যাব তেখেতসকলৰ ভেহিকেলবিলাকক প্ৰত্যেকখন ভেহিকেলৰ মানুহবিলাকক আমি কভিড টেষ্টিঙৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰা কৰিম আৰু সেই গোটেই ব্যৱস্থাখিনি আজি মানে চোৱা চিতা কৰিবলৈ আমি কেনেকৈ ধৰণে কৰিম কিয়নো ডাঙৰ এটা হিউজ এটা হেৰি এটা মানে কাৰ্যসূচী কেনেকৈ ধৰণে কৰিম কি ধৰণে কৰিম মিটিং ছেট লাগিব ডক্টৰৰ টীম লাগিব আৰু ৰাউণ্ড ক্লক হ'ব লাগিব অহৰহ 24 ঘণ্টাই হ'ব লাগিব আৰু গোটেইখিনি আমি কভিড প্ৰট'কল মানি পেলাই কৰিব লাগিব সেই গোটেইখিনি যিখিনি আমাৰ পৰিকল্পনা সেইখিনি আমি ইতিমধ্যে আমি কৰিব দিছোঁ এমাৰ্জেঞ্চি বেচিছত সেইকাৰণে আমি ইয়াত আহি পেলাই আমাৰ এছ পি ছাৰ আমাৰ এছ ডি চিভিল আছে আৰু এছ ডি পিও আছে আমি গোটেইখিনি ইয়াত আহি পেলাই কি ধৰণে আমি আৰম্ভ কৰোঁ তাই আমি সেই গোটেইখিনি কথাই আলোচনা কৰিলে আমি হেৰি কৰিছোঁ ডেফিনেটলি এজন মানুহ যদি কভিড পজিটিভ হয় তেখেতক আমি হস্পিটেলাইজ কৰিবলৈ আমি ব্যৱস্থা কৰিম আৰু তেখেতৰ যদি চিমটমছ নাথাকে আছিমটমেটিক হয় তেখেতক ধৰক আমি আমাৰ কভিড কেয়াৰ চেণ্টাৰতে ৰাখিম আৰু যদি তেওঁ চিৰিয়াছ হয় তেতিয়া আমি ধৰক বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি আমাৰ ধৰক যি আমাৰ ব্যৱস্থা আছে তালৈ আমি কোৱাৰেণ্টাইন ঠিক নহয় একচুৱেলি কোৱাৰেণ্টাইন কেম্প বুলি নহয় কোৱাৰেণ্টাইন আমাৰ সেই সময়ত যেতিয়া আমাৰ হৈছিল যোৱা বছৰ মই আছিলোঁৱে যোৱা বছৰ তেতিয়া ধৰক মানুহ তেখেতসকলৰ মানে আচলতে যিখিনি মানে যিকোনো মানুহক আমি প্ৰথমতে কোৱাৰেণ্টাইন কৰি থৈছিলোঁ তাৰপিছত টেষ্টিং কৰিছিলোঁ আৰ্টিফিচিয়েল টেষ্ট কৰি পেলাই তেখেতসকলৰ পজিটিভ মানুহখিনিক আমি ৰাখিছিলোঁ আৰু যিখিনি ধৰক নিগেটিভ হৈছে আমি এৰি দিছিলোঁ সেইটো ধৰক তেনেকৈ নহয় এবাৰ ইয়াত ধৰক যিখিনি মানুহ ধৰক হেৰি হ'ব মানে একো নাই ধৰক মানে নিগেটিভ তেখেতসকলে একো নাই পজিটিভ মানুহখিনিৰ ক্ষেত্ৰতে আমি হস্পিটেলাইজ কৰাৰ ব্যৱস্থা আমি কৰিম সেইটোৱে কৈছোঁ আমি ধৰক যিখিনি মানুহ আমাৰ হেৰি হ'ব মানে আমাৰ আক্ৰান্ত হ'ব বুলি আমি ধৰক আমি টেষ্ট কৰাৰ পিছত গম পাম তেখেতসকলক আমি সেই ব্যৱস্থা মতে সেইটো আমি তেখেতসকলৰ চিকিৎসা কৰি ব্যৱস্থা কৰিম খালি এইখিনিতে মই আৰু এটা কথা আপোনাক সোধাৰ আগতে ক'ব বিচাৰিছোঁ আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ আমি এইখিনিতো কৰি আছোঁ লগতে মই মিডিয়া মোৰ সন্মানীয় প্ৰতিনিধিসকলৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যোৱাবাৰ আমি গোসাইগাঁৱত আমি সফলতা পাইছিলোঁ এটা সময়ত আমি প্ৰায় 15 দিন আমি ইয়াত লকডাউন কৰি দিছিলোঁ বহুত মানুহে বহুত ধৰণৰ আমাক মানে প্ৰতিক্ৰিয়া কৰিছিল 15 দিন আমি কৰিব নালাগে আমুক বেছি হৈছে কিন্তু 15 দিন কৰাৰ পিছত কিন্তু তাৰপিছত গোসাইগাঁৱৰ চিটুৱেশ্যন একদম কমি গ'ল কিন্তু সেইকাৰণে মই এটা কথা আপোনালোকক আগত ক'ব বিচাৰিছোঁ এইবাৰ হয়তো লকডাউন আমাৰ নহওঁ চৰকাৰৰ নিৰ্দেশনা মতে আমাৰ লকডাউন হয়তো নহ'ব কিন্তু তাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি সকলোৱে কিন্তু এই মাস্ক পিন্ধা বা আমি যিখিনি আমাৰ মানে ক'ভিড প্ৰট'কল যিখিনি ছ'চিয়েল ডিষ্টেঞ্চিং হওক সেইখিনি কিন্তু আমি মানিব লাগে আৰু আমি ব্যৱস্থাও এতিয়া গ্ৰহণ কৰিছোঁ যে যদি আমাৰ কোনোবা মানুহে মাস্ক নিপিন্ধে মানে তেখেতসকলক ফাইন লোৱা হ'ব 1000 টকা ফাইন লোৱা হ'ব ইতিমধ্যে এইটো কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু আপোনালোকেও যদি এই কথাটো যদি অলপ প্ৰসাৰ কৰে যে ক'ভিড প্ৰট'কলটো মাস্কটো পিন্ধিবই লাগিব আৰু ভেকচিনেশ্যনো আমি লগালগ এতিয়া আমাৰ ভেকচিনেশ্যন দিয়া প্ৰগ্ৰেমটো আমি চলাই আছোঁ আমি আচলতে 3টা প্ৰচেছত আমি এইটো কামখিনি কৰি আছোঁ ভেকচিনেশ্যনো দিম এৱেৰনেছো ক্ৰিয়েট কৰিম আৰু যিখিনি ধৰক ইয়াত হেৰি ওলাব পজিটিভ ওলাব তেখেতসকলকো আমি চিকিৎসা কৰাৰ ব্যৱস্থা কৰিম এই 3টা প্ৰচেছতে আমি আগবাঢ়ি গৈ আছোঁ কিন্তু এটা স্পট দি প্ৰথম এটা ব্যৱস্থা কৰা হৈছে এইবুলি তেওঁলোকৰ কি ধৰণৰ ব্যৱস্থা হ'ব বুলি এতিয়ালৈকে এনেকুৱা কোনো SOP অহা নাই এতিয়ালৈকে ব্যৱস্থা কৰা হৈছে কি বাহিৰৰ পৰা অসমলৈ বা নৰ্থ ইষ্ট লৈ যি মানুহবিলাক আহিব পেচেঞ্জাৰ আহিব তেওঁলোকৰ টেষ্টিং ইয়াত হ'ব আৰু পজিটিভ যি মানুহ যদি পজিটিভ ওলায় তো ইয়াতে যি আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ যি আছে তালৈ পঠোৱা যাব তো আমি ইয়াত যিটো আছে নিৰাপত্তাৰ কমপ্লিট এৰেঞ্জমেণ্ট কৰিম আৰু ক'ভিড কেয়াৰ চেণ্টাৰ বা যি ক'ভিড আমাৰ কেয়াৰ চেণ্টাৰ থাকিব তাতো আমি নিৰাপত্তাৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিম আৰু ইয়াত ৰাউণ্ড দ্য ক্লক ছিকিউৰিটি আমাৰ থাকিব যাতে কোনো ল এণ্ড অৰ্ডাৰ হ'ব নালাগে